কচু কেনেধৰণে খুৱাব লাগে? কচুৰ পৰা কি পায়? গাহৰিয়ে যেতিয়া কচু খায়, কচু খালে কচুৰ পৰা সিহঁতে আইৰণ পায়, আৰু আইৰণটো পালে যেতিয়া আইৰণটো বেছি হ'ব, আইৰণ বেছি হ'লে সিহঁতে তেজটো বেছি হ'ব, আৰু তেজটো বেছি হোৱাৰ ফলত সিহঁতে খোৱা বোৱাটো অলপ জোখতকৈ বেছি কৰিব। আৰু খাদ্যতে যেতিয়া গাহৰিৰ গ্ৰোথ নোলোৱাকৈ যদি একে সৰু অৱস্থাতে গাহৰিক কচু খোৱা হয়, তেতিয়া সেই গাহৰি আপুনি যিমানেই কচু বা লোকেল দানা জুগুলি খুৱাওক, কচু খুৱাওক। ফ্ৰেণ্ডছ, পিগজিলা পিগ ফাৰ্মলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এটা বেলেগ টপিকৰ ওপৰত আলোচনা কৰিম। গাহৰিক কচু খুৱাব পাৰি নে নোৱাৰি, বা কচু খোৱালে কি হয়, কচু খোৱাৰ চায়েন্সৰ ফালৰ পৰা কি ধৰণে কয়, বা এনেকৈ কচু খুৱাব লাগে, কচুটো যেনেকৈ তেনেকৈ খোৱালে নহ'ব, আৰু কচু খোৱালে কি পায় গাহৰিয়ে তাৰ পৰা, গতিকে তাৰ ওপৰত আলোচনা কৰিম। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। আহকচোন আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্মখনলৈ ভিতৰলৈ সোমাই লওঁ, তাৰপিছত আলোচনা কৰি আছোঁ। এতিয়া প্ৰথমতে এইখিনি পোৱালিখিনি এবাৰ চাই লওক। আজিৰ টপিকটো আছে কি, কচু। গাহৰিক কচু কেনেধৰণে খুৱাব লাগে? কচুৰ পৰা কি পায়? গাহৰিয়ে যেতিয়া কচু খায়, কচু খালে কচুৰ পৰা সিহঁতে আইৰণ পায়, আৰু আইৰণটো পালে যেতিয়া আইৰণটো বেছি হ'ব, আইৰণ বেছি হ'লে সিহঁতে তেজটো বেছি হ'ব, আৰু তেজটো বেছি হোৱাৰ ফলত সিহঁতে খোৱা বোৱাটো অলপ জোখতকৈ বেছি কৰিব। আৰু খাদ্যতে যেতিয়া গাহৰিৰ গ্ৰোথ নোলোৱাকৈ যদি একে সৰু অৱস্থাতে গাহৰিক কচু খোৱা হয়, তেতিয়া সেই গাহৰি আপুনি যিমানেই কচু বা লোকেল দানা জুগুলি খুৱাওক, কচু খুৱাওক, ভাত সিজাই খুৱাওক, তেতিয়া কিন্তু এতিয়া গ্ৰোথটো নোলোৱাকৈ খোৱালে সেই গাহৰি হয়তো ভুল আপেটীয়া হৈ যাব পাৰে, কিন্তু সিহঁতে নাবাঢ়িব, শকত হ'ব, কিন্তু সিহঁতে নাবাঢ়িব আৰু একেটা জোখতে থাকিব। তেনেকুৱা ধৰণৰ গাহৰি দেখিব পোৱা যায়। কেতিয়া খুৱাব লাগে? যেতিয়া ধৰি লওক গাহৰিটোৰ গ্ৰোথ উঠাই ল'লে, আপোনালোকে গ্ৰোথ, আমাৰতো কমাৰ্চিয়েল ভিডিঅ'ত ৰাখোঁ, গতিকে গ্ৰোথটো উঠাবলৈ হ'লে নাই বোলো 50 কেজিলৈকে সিহঁতক দানাতে ৰাখিব লাগে। আমাৰ হিচাপত, আমি যেনেধৰণে ৰাখিছোঁ, আমাৰ হিচাপত আমি প্ৰায় 25 কিলো বা 45 কিলোলৈকে ৰাখোঁ, কিন্তু 50 কেজি, কিন্তু একচুৱেলি ৰাখিব লাগে 50 কেজিলৈকে, কিন্তু 50 কেজিলৈকে ৰাখিব যিহেতু নোৱাৰি, দানাৰ যি দাম, গতিকে পোৱালিৰ ক্ষেত্ৰত কৈছোঁ, যেতিয়া ফেটেনিং কৰিব তেতিয়া লাগিলে 25 কিলোলৈকে দানা খোৱাৰ পিছত সিহঁতক কচু হওক আৰু ভাত হওক, জুগুলি হওক, তেতিয়া খোৱালে সিহঁতৰ গ্ৰোথটো লোৱাৰ পিছত তেতিয়া সিহঁতৰ চেহেৰাটো ভালকৈ ধৰিব। আৰু ভিডিঅ'টো ইমানেই আছিল আজিৰ, গতিকে কথাখিনি ভালকৈতো বুজি পালেই সম্ভৱ, আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, আৰু লগতে বেল আইকনটো দবাই দিব, আৰু ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কৰিব। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। জয় অসম।